হেল্ল' গাইজ, আমাৰ মৰমৰ জুবিন দা শ্ৰদ্ধা জনাই আজিৰ খেলখন আৰম্ভ কৰা হৈছে। তো আজিৰ ছেকেণ্ডখন ছেমিফাইনেল মেটচ নৰ্থ গাৰগাঁও ভাৰ্চেছ চান্থাল ব্ৰাদাৰ্ছ বিজিনি। আৰু শেষত গম পাব মেচখনত কোনে জিকিলে। তো বলক ভিডিঅ'টো শেষলৈকে চাওক। কোচপাৰা জিলাৰ একেলবাৰে পুথিভঁৰালৰ সৌজন্যত আয়োজিত আজিৰ দ্বিতীয়খন ছেমিফাইনেল মেচ। দ্বিতীয়খন ছেমিফাইনেল মেচত অংশগ্ৰহণ কৰিছে SDFC চান্থাল ব্ৰাদাৰ্ছ, তাৰ বিপৰীতে খেলিব নৰ্থ গাৰগাঁও FC। ইয়াৰ মাজতে সোধাৰ ফুটবল প্ৰেমী ৰাইজ, আমাৰ মাজৰ পৰা যোৱা 19 তাৰিখত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন দা বা অসমৰ সম্পদ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আকস্মিকভাৱে হেৰাই গ'ল। সেয়েহে তেখেতৰ আত্মা যাতে চিৰশান্তি লাভ কৰে, তাৰ কাৰণে আমি সকলো খেলুৱৈসকল বা সকলো ৰাইজকে 1 মিনিট সময় মৌনতা অৱলম্বন কৰিবলৈ অনুৰোধ জনা হ'ল। সোধাৰ ফুটবল প্ৰেমী ৰাইজ, ফাউল। শেষ গোল। ও বাপরে, গোলকি কিন্তু চেষ্টা করছিল না, গোলকি কিন্তু বহুত চেষ্টা করছিল না, পারিল হয়েছে। এই র বঢ়িয়া ওলাইছে তো বলটা না। চান্থাল ব্ৰাদাৰ্ছ এটা দি দিল, উত্তৰ গাৰগাঁও 0। বঢ়িয়া গ'ল দিলে, লং গিলে লং। বঢ়িয়া নাস্তি মাৰা কি গোল হয় নাকি? জোৰে মাৰা আছিল এটা, তলত দিয়াহে মাৰবা লাগছিল। এতিয়া কিবাৰ যেনেকে লাম্বা আছে, আৰামছে গ'ল হয় না। আয়া ঠিক আছে দুর্বল বানিয়েছে।
অফসাইড হাফ টাইম 1-0 Santhal Brothers 1 North Gargaon 0 गाहायाव गेलेबाय थादों बिसोरो गोजौआव गेलेबानो जायो लं गेलेबानो जायो गाहायाव मानो गेलेबाय थानांगौ बिसोरो sen Kang nama deh 13 nama Zero number out Buria. Oh, अरे मानो नहीं बाप रे शाला रे बुढ़िया आसिल इता माहिर किन्तु आसिल ना बुढ़िया बल मारसिले शाला रे हे इता गल हवा लागसिल ना নাই ইগো তার দোষে নাই ফিল্ডত লাগি আহে আইছে তার তো দোষ নহয় ও হে টাচ করব লাগে গোল কি হলে খেলেছিল গোল কি দোষে দিব না পারে গোল কি কষ্ট পুরা কষ্ট তিন শেষ ডাবল ফিরেছে না হ্যাঁ বুড়িয়া দে বনাই দে जेनखाबाय जिबायदि गेलेबाय बुढ़िया শেষ করে ফেলাল সিঙ্গেল ম্যান না পুরা ফাউল ইগো কিয় ফাউল করবা লাগে লাস্ট টাইমত হা ফাউল নকলেতো গ'ল সেইকাৰণে ফাউল দিছে ডাইৰেক্ট পেনাল্টি বল आराम से 2-0 Santhal Brothers 2 North Gargaon 0 2-0 chance আছিল এটা last chance extra time 3 minute দিল 3 minute দিল extra নাই আৰু 3 minute extra time হৈ গ'ল জোতা বুটে ওলাই গৈছে তেৰিকা তো গাইজ 2-0 গলত Santhal Brothers জিকি ফাইনেল প্ৰৱেশ কৰিলে
হে